নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই টিডিপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। মই আজি এখন বৰ্ডৰ ওপৰত এটি ভিডিঅ' বনাই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ কাৰেণ্টৰ ডিজে আৰু চাউণ্ডৰ বিষয়ে এই চেনেলটোত মই ৰেগুলাৰ ভিডিঅ' বনাই যাবলৈ চেষ্টা কৰিছোঁ, বনাই আহি আছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন সৰু বৰ্ড, বৰ ডাঙৰ নহয় বাৰু। দুটা চকেট আৰু তিনিটা ছুইচ আৰু এখন পাংখা ঘূৰাব। এইটো কণ্ট্ৰলাৰ ৰেগুলেটৰ বুলি কয়, ফেনৰ। জানে আপোনালোকে, মই নক'লেও হ'ব। হ'লেও একবাৰ পিছফালৰ পৰা দেখাই দিছোঁ মই ভালকৈ। এই দুডাল দেখিছে মই হাতে ধৰি থকা দুডাল, এই দুডাল ডাইৰেক্ট মেইন বৰ্ডৰ পৰা আহিছে, মানে কাৰেণ্টৰ পৰা আহিছে। ডাইৰেক্ট আহিছে এই হালধীয়াডাল, আহি এই চকেটৰ ৰাইট ছাইডে ই সোমাই গৈছে। ৰাইট ছাইডে সোমাই আকৌ আহিছে আপোনাৰ এই চকেটৰ আকৌ ৰাইট ছাইডে ই সোমাই গৈছে এডাল। তাৰপিছত ৰেডডাল আহিছে ডাইৰেক্ট আহি চুইচৰ ওপৰত সোমাইছেহি। ওপৰত সোমাই ইয়াত ৰখি গৈছে, কাৰেণ্টটো ইয়াত ৰখি গৈছে। তাৰপিছত এইপিনে বা চুইচটো এনেকৈ দি দিয়াৰ লগে লগে এই ৰৈ থকা কাৰেণ্টটো, ষ্টপ হৈ থকা কাৰেণ্টটো এইডালৰ ৰেডডালত এইয়ালৈ গুচি গৈছে। এইডালটোৰ কাৰেণ্টটো আহি আছে হালধীয়াডালত, আৰু এই ৰেডডালৰ পৰা যিটো কাৰেণ্ট আহিছিলে এই চুইচটো ৰখি আছিলে, কিন্তু চুইচটো দিয়াৰ লগে লগে এইডালৰ কাৰেণ্ট ইয়ালৈ গুচি গৈছে। তেতিয়া ইয়াত মোবাইল চাৰ্জ হ'ব, ফেন চলিব, কিবা কিবি ইয়াত কাৰেণ্টত চলা বস্তু চব চলিব। তাৰপিছত আহিলে এই ৰেডডাল এনেকৈ গৈ এই ফেনৰ এই ৰেগুলেটৰলৈ গুচি গৈছে। তাৰপিছত ৰেগুলেটৰটোৰ পৰা এইডাল আহিছে নহয় ওলাই, এইডাল ওলাই আহি এই ফেনৰ চুইচটোত ইয়াৰ তলত লাগিছেহি, দেখিছে আপোনালোকে। তাৰপিছত এই হালধীয়াডাল ডাইৰেক্ট কাৰেণ্টৰ বৰ্ডৰ পৰা আহিছেতো, কাৰেণ্টৰ বৰ্ডৰ পৰা এই দুডাল ফেনলৈ গুচি গৈছে নহয়। এই ফেনলৈ গুচি যোৱা দুডালত হালধীয়াডাল এই ডাইৰেক্ট ইয়াতে সোমাই গৈছে কাৰেণ্টৰ লগতে মানে। তাৰপিছত এই ৰেডডাল এইডাল হেৰিলৈ গুচি গৈছে, আপোনাৰ এইটো ফেনলৈ গুচি গৈছে। এইটো ইয়াত চুইচত আছে, এই চুইচটো দিয়াৰ লগে লগে এইফালে ৰেগুলেটৰ পকোৱাৰ লগে লগে ইয়াত তেতিয়া ফেন ঘূৰিব। তাৰপিছত এইটো হ'ল, মই এইটো আপোনালোকে ক'ব পাৰে এইটো কি কাৰণে হ'ল বুলি। এইটো আপোনাৰ এটা বাল্বৰ কাৰণে মই এটা লগাম বুলি থৈছোঁ, এতিয়ালৈকে ফিটিং কৰা নাই। এইটো যদি আপোনালোকে বাল্ব লগাব বিচাৰে তেতিয়া ইয়াত এই য়েল্ল'ডালত আহি আছে নহয়, যিডাল হালধীয়াডালত কাৰেণ্টটো, ইয়াত এডাল লগাই দিব, আৰু ইয়াত এই চুইচটো দেখিছে নহয়, চুইচটোৰ তলত এডাল লগাই দিব। ইয়াত এডাল, ইয়াত এডাল, বছ লগাই দিয়াৰ লগে লগে চুইচ দি দিয়াৰ লগে লগে আপোনাৰ সেইপিনে বাল্ব জ্বলিব। তাৰপৰা এইটো চুইচ দি দিয়াৰ লগে লগে এইটো চকেটটো ইয়াত কাম কৰিব। আৰু এইডাল মই দেখিছোঁ এইডাল দি দিছোঁ মই, একেটা চুইচতে মই দুটা চকেট চলাইছোঁ, দেখিছে। এইটো চকেটো চলিব, আৰু এইটো চুইচ দিয়াৰ লগে এইটো চকেটলৈ কাৰেণ্ট গুচি যাব, আৰু এইটো চকেটলৈ কাৰেণ্ট গুচি যাব। আৰু এইটো চুইচ দিয়াৰ লগে লগেহে এই ৰেগুলেটৰ কাম কৰিব, তাৰপিছতহে ফেন চলিব। বাৰু নেক্সট মই ইয়াৰ ওপৰত ভিডিঅ' বনাই লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।